প্ৰেম এই সংসাৰৰ সকলোতকৈ সুন্দৰ তথা পবিত্ৰ সম্পৰ্ক। যদি মনৰ পৰা বুজা যায়, এই সম্পৰ্কৰ পৰা মুক্তি আছে, স্বাধীনতা আছে। বুজি পোৱা নাই, বুজাই আছোঁ। যদি কোনোবাই আপোনাৰ ভালপোৱাক অপমান কৰি এৰি গুচি যায়, যদি কোনোবাই আপোনাৰ ভালপোৱাক বুজিয়েই নাপায়, তেতিয়া কি হ'ব? কিছুমানে নিৰাশ হৈ যাব, কিছুমানে প্ৰতিশোধৰ ভাৱনালৈ প্ৰেম কৰিব খুজিব, আৰু কিছুমানে বলপূৰ্বকভাৱে সেই প্ৰেম ল'বলৈ চেষ্টা কৰিব। কিন্তু এইটো জৰুৰী নহয়, যাক আপুনি ভাল পায় তেওঁ যে আপোনাক ভাল পাব। কাৰণ প্ৰেম কোনো খেল নহয়, না সম্পত্তি, না ৰাজ, যাক আপুনি টকা পইচাৰ বলত পাব। প্ৰেমত সেই শক্তি আছে যিটোৱে আপোনাৰ কাৰণে প্ৰত্যেক সম্পৰ্ক ভাঙি পেলাব পাৰে। আৰু যাক আপুনি সঁচাকৈ ভাল পায়, তেওঁক স্বাধীনভাৱে এৰি দিয়া। কাৰণ স্বাধীনতাই সেই সময় যিটো প্ৰত্যেক প্ৰাণীৰে প্ৰিয়। আপোনাৰ প্ৰেম যদি সঁচা হয়, তো তেওঁ নিশ্চয় বুজি পাব। তেতিয়ালৈ নিস্বাৰ্থ মনে প্ৰেম কৰা। যেতিয়া মনৰ পৰা সন্দেহ গুচি যাব, তেতিয়া প্ৰেম আকৌ ঘূৰি আহিব।